মৰমৰ জুবিন দা যে আমাৰ মাজত নাই, এই কথাষাৰ মনটোৱে একেবাৰে মানি ল'ব পৰা নাই। ভগৱান জুবিন দাক য'তে ৰাখিছে ভালে ৰাখক যেন। নমস্কাৰ, মই পাৰ্থ আৰু সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে মহা অষ্টমী। প্ৰতি বছৰৰ দৰে এইবাৰো মাৰ লগত খৈৰাবাৰীতে থকা দুৰ্গা মন্দিৰৰ থানখনলৈ বুলি গ'লোঁ। মাক সেৱা জনাই অকণমান বহি সৰুকালৰে স্মৃতি ৰোমন্থন কৰিবলৈ পিষ্টল এটা হাতত তুলি ল'লোঁ। সৰু থাকোঁতে যে কিমান পিষ্টল কিনিছিলোঁ, এতিয়া পিছে ডাঙৰ হোৱাৰ পৰা এইবোৰ একেবাৰে মন নাই। পিছে দুৰ্গা পূজা বুলি ক'লে জিলাপিয়েই মেইন নহয় জানো ৰাইজ? মই কিন্তু এই জিলাপিটো খাই বহুত বেছি ভাল পাওঁ। অহাৰ সময়ত আমাৰ ৰাম মন্দিৰত থকা হনুমানজীক সেৱা জনাই আহিলোঁ। এয়া পিছে সন্ধিয়াৰ পৰিৱেশ। দশমীৰ দিনাখন ইয়াত ৰাৱণ দাহ কৰা হ'ব। মই বাৰু আহিম, আপোনালোক আহিবনে? আজিলৈ ইমানে, লগ পাম অন্য